আৰু এতিয়া হাতী মানুহৰ সংঘাতৰ কথা কোৱা হয়। আমি দেখিছোঁ বহু হাতী মানুহৰ সংঘাত হয়। বিভিন্ন স্থানত মানুহে কাৰেণ্ট দি হাতী মাৰে, ক'ৰবাত হাতীয়ে মানুহৰ ঘৰ অনিষ্ট মানুহ মাৰে। আমি দেখিছোঁ কালিও দিনটোত আমি দেখিছোঁ বিহালীত এটা হাতীয়ে মানুহ মাৰিছে। বা নুমলীগড়ত দেখিছোঁ কি ধৰণে হাতীৰ মূৰত মানুহে ৰদ ভৰাই দিছে। হাতী সিদিনাখন জোকাইছে আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে, বন বিভাগে গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰিছে। এইখিনি ঘটনা ঘটে, গতিকে ঘটনাখিনি নাইকিয়া কৰিবলৈ বহু মানুহে কষ্ট কৰিছে। মানুহে ৰেডিঅ' কিবা কলাৰ বা এইবিলাক বিভিন্ন কাম কৰিছে, কেনেধৰণে পাৰি নিৰীক্ষণ কৰিছে আৰু পৰীক্ষা কৰি আছে। আমাৰ চিনাকি বহু মানুহে কামখিনি কৰিও আছে। কিন্তু বৰ্তমান যিহেতু হাতী মানুহৰ সংঘাতটো আঁতৰাই সহাৱস্থান কৰিবলৈ, অৰ্থাৎ হাতীও থাকিব মানুহো থাকিব, কোনো কাৰো ক্ষতি নকৰক, এনেকুৱা এটা পৰিৱেশ আনিবলৈ যথেষ্ট কাম কৰাৰ প্ৰয়োজন আছে। গতিকে আপুনি যিহেতু বিভিন্ন সময়ত হাতী মানুহক লৈ কাম কৰে, আমি গম পাওঁ যে আপুনি হাতী ওলালে মানুহখিনি উত্তেজিত হোৱা মানুহখিনি আপুনি বুজাবলৈ চেষ্টা কৰে। গতিকে হাতী মানুহৰ সংঘাতটো নাইকিয়া কৰিবলৈ বা সংঘাতক লৈ আপুনি কেনেধৰণৰ পৰিৱেশ অসমত দেখিছে আজি তাৰিখত? তাৰমানে মই চাওক, আজি বহুত বছৰে হাতীৰ লগত লাগি আছোঁ, হাতী আৰু মানুহৰ সংঘাতক সোমাই আছোঁ। এতিয়া আপুনি যদি তেজপুৰত, আপোনাক মই এইটোৱে কৈছোঁ, আপুনি তেজপুৰত পঠাওক কোনোবা এটা যিকোনো এইটো যে মানুহ পঠাওক, ইয়াত হাতী ওলাইছে, মোৰ ফোন বাজি যাব। তেজপুৰ এটা জেগাত সোধক, ইয়াত সাপ এটা আছে, মোৰ ফোনটো বাজি যাব। এইটো মই গৌৰৱ কৰি কৈছোঁ, মই অহংকাৰ কৰে গৌৰৱে কৈছোঁ, অহংকাৰ কৰা গোটেই গৌৰৱ কৈছোঁ। কাৰণ কি জানে, মই মানুহৰ ৰাইজৰ মাজত থাকি ভাল পাওঁ। ৰাইজে যেতিয়া বিচাৰে মোক তেতিয়াই পায়। সেইকাৰণে মই সদায় গৌৰৱ কৰোঁ, অহংকাৰ কৰা নাই। এতিয়া কথা গ'ল হাতী মানুহৰ সংঘাত। আপুনি চাইছে সোণাৰী ৰূপাই ডাঙৰ জংঘল, নামেৰি ডাঙৰ জংঘল, বালিপাৰা এখন ৰিজাৰ্ভ আছিলে। এই বস্তুবিলাক লাহে লাহে জংঘলৰ ভিতৰত আমি কি চাওক একো নাই। হাতীৰ কাৰণেতো খাদ্য লাগিব, ফল মূল লাগিব, এইবিলাক প্লেন কৰিব লাগে, এইবিলাক প্লেণ্টেশ্যন কৰিব লাগে। এই প্লেণ্টেশ্যন কৰিব লাগে। এতিয়া চাওক, হাতী যেতিয়া ছিজন ধানৰ সময়ত ধানত নামি আহিবই পথাৰত আহিব। হাতী নামি অহাৰ কাৰণে আমি ইমান ধুনীয়াকৈ ব্যৱস্থা এটা কৰিছোঁ। সোণাৰী ৰূপাই নামেৰি আৰিমৰা চাপৰি বুলি এটা আমি হাতী অহা যোৱা কৰিডৰ বনাইছোঁ। হাতীটো গৈ পেলাই ব্ৰহ্মপুত্ৰ পাবগৈ। এটা সোণাৰী ৰূপাই পৰা এটা গ্ৰুপ আহিব, এটা নামেৰিৰ পৰা আহিব, দুফালৰ পৰা গ্ৰুপ আহি আমাৰ তেজপুৰ চেঁচা বাগান বুলি কয়, বালিপাগুৰিত চেঁচা বাগান ৰঙাপা, তাত জইন হ'ব। তাৰপিছত গৈ পেলাই আৰিমৰা চাপৰি যাব, 15 নম্বৰ নেশ্যনেল হাইৰোড পাৰ হৈ, য'ত ৰাছাল ভাইপাৰ আছে সেই পথাৰখন দি হাতী গৈ আৰিমৰা চাপৰি যায়। আৰিমৰা এটা বৃহৎ এৰিয়া। হাতী প্ৰজননৰ কাৰণে আহে, তাত সিহঁতে বহুত জন্মও দিয়ে, হাতীয়ে জন্মও দিয়ে বাচ্ছা বহুত হৈ। আৰু হাতীখিনি খেদিবৰ কাৰণে বন বিভাগে কিছুমান ফৰ্মুলা নাজানে। হাতী খেদিবলৈ হুলে হুল উলিয়ায়, অসমীয়াত কথা এটা আছে নহয়, হাতী খেদিবলৈ হাতী লাগে। এতিয়া তেনেকৈ হাতী যোগান নকৰে, হাতী যোগান কৰিব লাগিব। সেইটো কুংকি হাতী বুলি কয়। হাতী খেদিবলৈ দুটা ছাইডৰ পৰা হাতীয়ে খেদি আনিব লাগিব, আৰু পিছফালে বন বিভাগৰ মানুহ আহিব লাগিব। তাৰপিছত হাতীখিনি ধুনীয়াকৈ আকৌ 15 নম্বৰ নেশ্যনেল হাইৱে উঠাই আকৌ হাতী জেগাত হাতী পঠাই দিব পাৰে। কিন্তু সেই ইমান বৃহৎ পথাৰ এখন, আপুনি এটা কুংকিতে যদি এফালেও খেদে ইফালে যাব, ইফালে খেদিলে ইফালে যাব। আজিকালি কি হৈছে, মানুহৰ ধানখিনিত মৰণা মাৰিছে, মানুহে ধান নাপায়, ধান মৰণা মাৰি দিছে। মানুহ অধৈৰ্য হৈ যায়, কি কৰিব, উপায় নাই। কোনোবাই হাতী গালে জুই মাৰে, কোনোবাই ফৰেষ্টক গালি পাৰে, কোনোবাই ফৰেষ্টক খেদি যায়, এনেকুৱা ঘটনাবিলাক ঘটে। একচুৱেলি হাতী খেদাৰ ফাণ্ড আছে, চৰকাৰে ফাণ্ড দিয়ে, পইচা দিয়ে, প্ৰত্যেক বছৰে দিয়ে। কাৰণ মই আছিলোঁ নহয় 2 বছৰ, মই জানো। তাৰমানে ফাণ্ডটোত কি আছে, তাত টৰ্চ দিয়ে, বোম দিয়ে, হাতী খেদিবলৈ হাতী কুংকি আহে, কুংকি হাতী, এই গোটেইবিলাক। কিন্তু সেইবিলাক কি হয়, নাই টৰ্চ দিয়ে, নাই বোম দিয়ে, নাই কুংকি পায়। আচলতে 18, 19, 20 অসমত ফৰেষ্ট ডিপাৰ্টমেণ্টটোত মেন পাৱাৰ একেবাৰে নাছিলে, 0 আছিলে, একে শূন্যতা আছিলে, মানুহৰ সংখ্যা একেবাৰে নাছিলে। তাৰ পাছত সেই বিষয়ে খুব নিউজ চেনেল, আমিও বহুতবাৰ মিনিষ্টাৰৰ পৰা আদি কৰি আমি জনাইছোঁ যে মেন পাৱাৰটো মেইন। তাৰপিছত বন বিভাগে মানুহ দিলে, নতুন নতুন ল'ৰা ছোৱালী আহি গ'ল হাতী ফৰেষ্টত। আহি পেলাই তেওঁলোকে এতিয়া কাম কৰিবলৈতো এটা লাগিব ন, কাম কৰা ৰাস্তাটো দেখাব লাগিব। সাপ ধৰা এটা মানুহ নাই বন বিভাগত, ট্ৰেইনাপ হ'ব লাগে এজন ল'ৰা, শিকিব লাগে, তাৰ শিকাব লাগে, এইটো কাৰ দায়িত্ব? সেই বিষয়াজনৰ, যিজন বিষয়া এটা দায়িত্বত আছে DFOজনৰ। আগতে DFOই আজিৰ পৰা যদি আপুনি 20 বছৰ আগলৈ ঘূৰি যায়, 15 বছৰ আগলৈ ঘূৰি যায়, DFOবিলাকে ভঙা গাড়ী দি পেলাই হাতী খেদিব গৈছিলে, ভঙা জীপ লৈ যায়।
এতিয়া হাতী খেদিবলৈ স্কৰ্পিঅ'লৈ যাব, স্কৰ্পিঅ'ত নানামে, কাৰণ গৰম লাগিব, ধূলি লাগিব। ফিল্ডত নগ'লে হাতী ক'ত যাব? তাৰ মাজতে কিছুমান ভাল বন বিষয় আছে আকৌ, আপোনাৰ ৰঞ্জিত কোঁৱৰ, আপোনাৰ পি শিৱকুমাৰ বন সংৰক্ষক, তেওঁলোক যেতিয়া আছিলে তেওঁলোকে নিজে গৈ পেলাই ফিল্ডত যায়, পথাৰত নামি যায়, বোকাত নামি যায়। সেইবিলাক বন বিষয়াক সদায় মই সন্মান কৰিমেই, কিন্তু আপোনাৰ ৰাইজে ধৰিছে ক'ত? যে মানুহৰ ইয়াত গুৰিটো থাকিব লাগে, DFO থাকক, কনজাৰ্ভেটৰ থাকক, চাৰ্কুল অফিচাৰ থাকক, নাথাকে। এইবাৰ সেইকাৰণে ৰাইজে কি কৰিলে গম পাইছে, নিউজত পাইছে চাগৈ ন? চাৰ্কুল অফিচাৰ, কনজাৰ্ভেটৰ চব পথাৰত নমাই দিয়া নাই। পথাৰত নমাই দিলে কিয়? এনেকুৱা দিন আহি গৈছে। এতিয়া মোৰ কথা সেইটো নহয়, মোৰ কথা হৈ গ'ল ৰাইজৰ লগত প্ৰথম হাতী আহিব বুলি গম পাইছে, তাৰ 2-2মাহমান আগৰ পৰাই ৰাইজৰ লগত এটা ৰিলেশ্যন বনাব লাগে। প্ৰত্যেকখন গাঁৱৰে ভাল মুখীয়া মানুহকেইজন লৈ ল'ব লাগে। আপোনালোকে পৰামৰ্শ দিয়ক, আপোনালোকে কেনেকৈ লৈ গ'লে হাতীখিনি যাব, আপোনালোকে হাতীখিনিৰ ওপৰত কি কৰিব লাগে, ক'ত টৰ্চ লাগে টৰ্চ এটা দিয়ক, ক'ত বম লাগে বমটো দিয়ক। তেনেকৈ যদি মানুহখিনিক এৰেঞ্জ কৰি পেলাই কামখিনি কৰে, ৰাইজক লৈ ৰাইজক লৈ। আৰু বহু সময় ৰাইজখিনি যিখিনি ৰাইজে সদায় হাতী দেখি থাকে, সেই মানুহখিনি বহু কথা জানে, কিন্তু কোনফালে যাব, কেলে আহিছে জানে। সেইটো কথা সেই মানুহৰ লগত খালি বন বিভাগৰ কমিউনিকেশ্যনটো একেবাৰে জিৰ'। তেজপুৰত জিৰ', তেজপুৰত সেইটো নাই। তেজপুৰত সেইটো নাই কাৰণে এইবাৰ বহুত ক্ষতি কৰিলে। এতিয়াও আপুনি যদি যায় আইমাৰ চাপৰিত হাতী আছে, হাতী উলিয়াবই নোৱাৰিলে এইবাৰ বন বিভাগে হাতী উলিয়াবই নোৱাৰিলে। এতিয়াও আপুনি যদি যায়, মই আপোনাক আজি আমাৰ কেই তাৰিখ হ'ল? 13 তাৰিখ ন? আজি 15 তাৰিখ। আজি 15 তাৰিখ। আজি 16 তাৰিখ। ব'লক কাইলৈ 17 তাৰিখ, মই কাইলৈ আপোনাক হাতী ভিডিঅ' দিম। আইমাৰ চাপৰিত হাতী আছে, এতিয়াও হাতী উলিয়াবই নোৱাৰিলে। সম্পূৰ্ণ ফেলৰ বন বিভাগ। কিন্তু চৰকাৰে চব দিছে। চৰকাৰক আপুনি দুখ দিব নোৱাৰে, কাৰণ মই আগতে খুব চৰকাৰক দুখ দিছিলোঁ, কিন্তু মই এতিয়া জানিলোঁ চৰকাৰে চব দিয়ে। চৰকাৰে চব দিয়ে, বম দিছে, টৰ্চ দিছে, হাতী খেদিবলৈ কুংকি দিছে, গাড়ী দিছে, মানুহ দিছে, মেইন পাৱাৰ দিছে, নতুন এপইণ্টমেণ্ট দিছে। তাতকৈ কি লাগে? মোৰ দিনতো সেইবিলাক নাছিলে। 18 পৰা 19 মই যেতিয়া ৱাইল্ড লাইফ ৱাৰ্ডাৰ আছিলোঁ, মোৰ নাছিলে। তেতিয়া মই ৰাইজক লগত লৈ হাতী খেদিছিলোঁ। তেতিয়া মোৰ লগত কেইজনমান যুৱক আছিলে, মনোৰঞ্জন নাথ বুলি এজন আছে, ভাস্কৰ পটংগীয়া, নিবিৰ চৌধুৰী, দিগন্ত নাথ, মচিনুৰ ৰহমান, তাৰপিছত আপোনাৰ তোমাৰ টুটুমন কলিতা, এনেকৈ কিবা যেনো এটা টীম বনাই লৈছিলোঁ। তাৰ গোটেইখিনি গাঁওবুঢ়াকেইজন, যিখিনি হাতী পথাৰত পৰিব গাঁও, সেই গাঁওবুঢ়াকেইজন লগত এটা ডাঙৰ টীম বনাইছিলোঁ, তাৰ স্থানীয় যুৱকসকলক লৈ। আৰু তেওঁলোকে মোক সদায় সহায় কৰিছিলে। বন বিভাগ নালাগে তেতিয়া আহিব, মই অকলে পথাৰৰ পৰা হাতী খেদি উলিয়াই লৈ গুচি যাওঁ। আৰু তেনেকৈ খুব কম ক্ষতি কৰি পেলাই নিব পাৰিছিলোঁ।